বানাকান্তৰ মানুহবোৰক লৈ এইবোৰ কিয় চলি আছে কিছুমান চৰকাৰী দালালে এইবোৰ কুকাণ্ড কৰি আছে চাওক আপোনালোকক এটা ভিডিঅ' দেখাও আজি মই এটা ভিডিঅ' দেখা পালো এই ভিডিঅ'টো দেখি আপোনালোকে হয়তো বুজিব পাৰিব কি চলি আছে চাওকচোন আপোনালোকক মই দেখাও এয়া চাওক কিছুমান মানুহে মৰাৰ ভাবুকিও দিছে এয়া চাওক আপোনালোকে মাৰপিট কৰি ৰাতি মোক কাটি থৈ যাম বুলি গোটেই ৰাস্তাত মোৰ আপোনাৰ হেৰি আছে মানে ভিডিঅ' কৰা মাৰিম কাটিম আৰু মই মোৰ যিটো অনুসৰি বিচাৰিছোঁ সেইটো বিচাৰত তেওঁলোকে কৈছে বোলে বাপেৰ ঘৰখিনি যিখিনি আছে সেইখিনি খা বেয়াকৈ মানে মোক কৈছে তই মোৰ ঘৰলৈ যাবি বস্তু আনিম তো মই চৰিয়ে গাল ফালিম কৈছে যাবলৈ আহোঁতে হেৰি মোক এটা বস্তা চৰিয়াই গাল ফালিম বুলি কৈছে তেখেতে মৰাৰ ভাবুকি দিছে তেখেতৰ সম্পত্তি নেকি বান সাহায্য তেখেতে দিছে নেকি অকলে হা গোটেই ৰাইজে সহায় কৰাৰ কাৰণে আজি সেইখিনি সাহায্য পাইছে তেখেতে দিছে নেকি সেইখিনি সাহায্য তেখেতে অকলে দিছে নেকি তেওঁ যে ইমান গুণ্ডাগিৰি দেখাবলৈ আহিছে মানুহৰ ওপৰত এইবোৰ ভাল কাম হৈ থকা নাই নহয় মই মোৰ যিটো অনুসৰি বিচাৰিছোঁ সেইটো বিচাৰত তেওঁলোকে কৈছে বোলে বাপেৰ ঘৰখিনি যিখিনি আছে সেইখিনি খা বেয়াকৈ মানে মোক কৈছে তই মোৰ ঘৰলৈ যাবি বস্তু আনিম তো মই চৰিয়ে গাল ফালিম কৈছে যাবলৈ আহোঁতে হেৰি মোক প্ৰেচিডেণ্টগৰাকীয়ে যে কৈছে বাপেৰৰ ঘৰৰ যিখিনি আছে সেইখিনি খা বাইদেউ আপোনাক এষাৰ কথা কওঁ আপোনাৰ যিখিনি বাপেৰৰ সম্পত্তি আছে সেইখিনি আপুনি নিজে খাওক বাকী যিখিনি যে লুকুৱাই চুৰ কৰি ৰাখি থৈছে সেইখিনি মানুহক উলিয়াই দিয়ক গম পাইছে এইখিনি আপোনাৰ সম্পত্তি নহয় এইখিনি মানুহে দিয়া হয় মানুহে দিয়া সাহায্য হয় তেখেতসকলৰ কাৰণে দিছে আপোনাৰ কাৰণে দিয়া নাই এনেকুৱা কথা ক'বলৈ আপোনাৰ প্ৰেচিডেণ্টে কৈছে মোক মহিলাগৰাকী মিতালী দিহিঙীয়া বেয়াকৈ মানে মোক কৈছে তই মোৰ ঘৰলৈ যাবি বস্তু আনিম তো মই চৰিয়ে গাল ফালিম কৈছে মোক কথা এটা কওক আপোনাৰ ঘৰখনটো ডুবি আছে মোৰ এতিয়াও গৈ যদি আপোনালোকে চাই মোৰ ঘৰ এতিয়াও বৰ্তমান ডুবি আছে এইসকলকে আপোনালোকে এনেকুৱা বেয়া ব্যৱহাৰ কৰিছে এই মিতালী দিহিঙীয়া নামৰ এই বাইদেউগৰাকীয়ে কেনেকুৱা মনৰ মানুহ হ'ব লাগিব কেনেকুৱা নাই ইমান লেতেৰা মনৰ মানুহ থাকিব পাৰে নেকি এনেকুৱা এটা পৰিস্থিতিত এই মানুহখিনিক এনেকুৱা ব্যৱহাৰ কৰে আপুনি কেনেকুৱা আহে মিতালী বাইদেউ এই মানুহজনক যে এনেকুৱা ব্যৱহাৰ কৰিছে আপুনি নিজকে কি বহুত মহান বুলি ভাবিছে নেকি আপুনি কি বুলি ভাবিছে নিজক ভাবটো মানে তেওঁলোকৰ পৰা আমি কিবা এটা পাম বুলি ভাবিছিলোঁ কিন্তু আজি আমি মানে এই ধৰণে মানে ভুগিবলগীয়া হৈছে পাম মানে বিপদত পাম বুলি ভাবিছে হয় ক'তনো পাইছোঁ এতিয়া যদি পালোহেঁতেন এইখিনি মানুহ ইয়াত গোটেই নাখায় যিটো আমাৰ প্ৰাপ্য অনুসৰি কোনো মানুহে পোৱা নাই অকল এটা চুকলৈ তেওঁ যিটো তেওঁ মাকৰ ঘৰৰ চুক অকল সেইটো চুকলকৈ গৈ থাকে কিন্তু যিখিনি মানুহে পানীত ডুবি আছে সেইখিনি মানুহক যে দিব লাগে তেওঁলোকৰ মাথাত মাল আছেনে নাই সেইখিনি মানুহক দিব লাগে নে নালাগে হা যিখিনি মানুহে ডুবি আছে সেইখিনি মানুহকোতো দিব লাগিব চবকে দিব লাগিব অকল এজনক দিলে নহ'ব নহয় সকলো মানুহকে দিব লাগিব আপুনি নিজৰ পেটটো ভৰালে নহ'বতো বাকী মানুহখিনিৰ কথা চিন্তা কৰিছেনে আপুনি গৈ থাকে এতিয়াও দি আছে ৰিলিফ তাত অকল সেইটো চুকলৈ গাড়ী ভৰাই নি এইখিনি মানুহক আপোনাৰ মানে একাকাৰ কৰি থৈ দিয়ে একো নিদিয়ে তেওঁ কালি ৰাতি মোৰ পদূলিম ঘৰত তেওঁলোকে কৈছে তহঁতক কাটি চফা কৰি দিম